জুবিন গাৰ্গ আহি আছে বহাগত জুবিন গাৰ্গ আকৌ আহিব ছিংগাপুৰতে জুবিন গাৰ্গে আত্মগোপন কৰি আছে নীৰৱে আৰু অকলশৰীয়াকৈ ছিংগাপুৰৰ গোপন স্থানত জিৰণি লৈ আছে জুবিন গাৰ্গ গান গাই সাক্ষাৎকাৰ দি আমনিদায়ক জীৱনৰ পৰা আঁতৰি থাকিবলৈ আত্মগোপন কৰি আছে জুবিন 19 ছেপ্টেম্বৰত যি ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাজ্যবাসী যেন বৰ্তমানো পাহৰিব পৰা নাই হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ নোহোৱা হোৱা আজি 3টা মাহৰ অতিক্ৰম কৰিবৰ হ'ল তেনে সময়ত জুবিন গাৰ্গ এতিয়াও জীয়াই আছে বুলি একাংশই বিশ্বাস কৰে একাংশই দাবী কৰে বহাগতে আহিব জুবিন গাৰ্গ বহাগতে জুবিন গাৰ্গে অসমৰ বিহু মঞ্চসমূহত দেখা পোৱা যাব উল্লেখ্য যে অসমত গান গাই চিনেমা কৰি সংবাদ মাধ্যমত সাক্ষাৎকাৰ দি আমনিদায়ক জীৱন পাৰ কৰিছে বুলিও জুবিন গাৰ্গে বহু সময়ত উল্লেখ কৰি আহিছে সেই আমনিদায়ক জীৱনৰ পৰা নিজকে অকলশৰীয়া কৰি ৰাখিবৰ বাবে ছিংগাপুৰৰ গোপন স্থানত আত্মগোপন কৰি থকা বুলি একাংশই দাবী কৰে যি সময় ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেশ সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল এতিয়াও যেন সেই ঘটনাক মিছা বুলিয়ে একাংশই দাবী কৰে একাংশ জুবিন অনুৰাগীৰ মতে সোণাপুৰত নহয় জুবিন গাৰ্গ ছিংগাপুৰতহে আছে ইমান বছৰ কাম কৰিলে হয়নে এই 52 বছৰটো তেখেতৰ 53 বছৰ হ'ল তেখেতৰ হয় নহয় তাই এতিয়া 35 বছৰ অকল মিউজিকতে দিলে চিনেমাতে দিলে কিবা কৰিলে ইমানখিনি কাম কৰা পাছত যে চবে যে কৈ থাকে মানুহটোক ৰেষ্ট লাগে তুমি ৰেষ্ট লোৱা আপুনি ৰেষ্ট লওক দাদা ৰেষ্ট লওক আচলতে মানুহটোৱে ছিংগাপুৰ গৈ পেলাই ভাবিলে যে এইটোৱে চান্স আছে মানুহখিনি অকণমান অলপ প্ৰেংক কৰি দিওঁ মই এই 2-3 মাহ বহি দিওঁ তাকে চাওঁচোন অসমীয়া মানে অসমৰ মানুহখিনিৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় বুজিছেনে তেখেতে চাইছে আৰু দাদাৰ লগত যোনে শুৱে বায়ে যে মানে আগে পিছে ঘূৰি ফুৰিছিলে যিখিনি বদমাচি কৰি আছিলে সিহঁতক চাগে দাদাই এইটো চান্সতে সিহঁতক ক'লা অধ্যায়টো উলিয়াব বিচাৰিছে মই কিন্তু মোৰ তেনেকুৱা এটা অনুভৱ হৈছে এনেকুৱা হ'ব শুনা এইটো চাগে মানে কাৰোবাৰ লগত চাগে কথা পাতি লৈছে দেই যে মই এনেকুৱা দিনা 2-3 মাহ মই অলপ মানে সোমাই যাম জেগাত থাকি দিম একদম আৰামত থাকিম পুৰা ৰেষ্টত থাকিম চিন্তা কৰিব নালাগে হা খালি বহাগত আকৌ আহিম য়েছ জুবিন অনুৰাগী দুই যুৱকৰ কথোপকথনত প্ৰকাশ পাইছে সকলো ৰহস্য জুবিনদাৰ মৃত্যু হোৱা নাই বহাগত নাহৰ গাবলৈ আহি আছে আমাৰ মাজলৈ জুবিন গাৰ্গ এনেদৰে এতিয়া জুবিন গাৰ্গৰ মৃত্যু যেন সহজভাৱে ল'ব পৰা নাই কোনেও আনফালে জুবিন গাৰ্গৰ ন্যায় দাবী যেন সামাজিক মাধ্যমত স্থমিত হৈ পৰিছে